UPPL সকলে এই 5 বছৰত যি লুটি পুটি খালে प्रमोद बर'नि बिटिआर सरकारखौ दुखु मोननानै BPF दोलोखौ मदद होफैदों। 4 नं जमदुवार बियाबाव BPF दोलोनि बिजाथियानो देरहागोना रोखा। जमदुवारत 100% BPF जितिब। प्रमोद बर' बिथाङा एबेक्सन खालामनायनि मास्टार। BTC खौ गोजोन नांगौबा BPF दोलोनि गोनांथि। नंखाय प्रमोद बर'नि रादायखौ नाङा। प्रमोद बर'नि नंखाय सोलायनायनि स्ल'गानखौ नाङा रायजोनो। BPF दोलोआ देग्लायनि बिसायख'थियाव देरहानानै सरकार दागोना 100% रोखा जाबाय, बुंदों कास्टम बसुमतारिया। এইবাৰ 2025 চনৰ BTC নিৰ্বাচনত BPF সরকার গঠন কৰিব, এটো 100% শিওর। প্রমোদ বড়ো ডাঙরিয়া তেখেতে হল যে উচ্ছেদ করার তেখেতে হল উচ্ছেদ মাস্টার, তেখেতে হল বুলডোজাৰৰ মাস্টার। যদি BTCৰ লাগে শান্তি তেনেহলে লাগে BPF পার্টি। 4 नं जमदुवार बियाबनि जारागुरि गलादाङि प्राइमारिनि जग्राफारा गामिनि सुबुंफोरा हाग्रामा महिलारि दैदेननाय BPF दोलोनि आसारखान्थिखौ मोजां मोननानै 60 निख्रुइ बांसिन BPF दोलोआव जयनिं जाफैयो। फैगौ BTC बिसायख'थियाव BPF हान्जाखौ सरकाराव लाबोफिननो आरो 4 नं जमदुवार बियाबनि बिजाथि उइलियाम नार्जारिखौ देरहासार खालामनो BPF दोलोआव लैहोर लैहोर मदद होफैनाय नुथाय। আমার BPF দলৰ সমগ্ৰ BTCৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যোগদান কাৰ্যসূচী চলি আছে। আজিও আমি জমদুৱাৰ ব্লকৰ আণ্ডাৰত এখন গাঁৱত আহিছিলোঁ। এইখন গাঁৱৰ ৰাইজসকলে প্ৰায় 60জনতকৈ বেছি তেখেতসকলে সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰৰ নেতৃত্ব দি থকা আমাৰ BPF দলত যোগদান হৈছে। সন্মানীয় উইলিয়াম নাৰ্জাৰী তেখেতক ভাল পাইখিনিত ইয়াত তেওঁলোকে যোগদান কৰিছে আৰু BTCৰ এতিয়া BPFৰ হাৱা চলি আছে। আৰু প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতে হল যে উচ্ছেদ কৰাৰ তেখেতে হল উচ্ছেদ মাস্টাৰ, তেখেতে হল বুলডোজাৰৰ মাস্টাৰ। সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰৰ যে BTC চুক্তি 10 ফেব্ৰুৱাৰী 2003 আগত যিসকলে বকবাদ কৰি থকা BTC অঞ্চলত তেওঁলোকে বনফাইড চিটিজেন, তেওঁলোকে অৰিজিনেল চিটিজেন। ইয়াৰ কাৰণে BTC অঞ্চলৰ ৰাইজসকলে BTC বচাৰ স্বাৰ্থত BPFক তেওঁলোকে সমৰ্থন কৰি আছে আৰু জানে যদি BTCৰ লাগে শান্তি তেনেহলে লাগে BPF পাৰ্টি। এই ৰাইজসকলে তেওঁলোকে এই শ্লোগান দি যদি লাগে BTCৰ শান্তি তেনেহলে লাগে BPF পাৰ্টি। এতিয়া BTCৰ ৰাইজসকলক শান্তি লাগে, BTCৰ ৰাইজসকলক নিৰাপত্তা লাগে, BTCত উন্নত লাগে। মিছা প্ৰমোদ বড়োৰ প্ৰতিশ্ৰুতি নালাগে, মিছা প্ৰমোদ বড়োৰ পৰিৱৰ্তনৰ যি মিছা প্ৰতিশ্ৰুতি এই ৰাইজসকলক নালাগে। ইয়াৰ কাৰণে সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰ ডাঙৰীয়াই BTCত অকলে ইলেকশ্যন খেলিখিনিত এইবাৰ 2025 চনৰ BTC নিৰ্বাচনত BPFে চৰকাৰ গঠন কৰিব, এইটো 100% শিওৰ। প্ৰমোদ বড়ো ডাঙৰীয়াই 5 বছৰত ৰাইজসকলক অশান্তি সৃষ্টি কৰিলে, বড়ো হওক অন্যান্য জাতি জনগোষ্ঠীক এবেকশ্যন কৰিলে, ডেকা ল'ৰা বা ইয়াং জেনেৰেশ্যনক চাকৰি নিদিলে, তেওঁলোকে বিৰাট কৰাপশ্যন কৰিলে, অকল খেলা আৰু মেলা কৰি কিনে গোটেই BTCৰ পইচাটো তেওঁলোকে লুটিলে। এখনো তেওঁলোকে ৰাস্তা নবনালে, এখনো তেওঁলোকে দলং নবনালে, এখনো তেওঁলোকে স্কুল চৰকাৰী নকৰিলে, তেওঁলোকে 1 বিঘাও মাটি তেওঁলোকে পাট্টা মাটি নিদিলে। সব তেওঁলোকে ভুৱা চাৰ্টিফিকেট দি কিনে ভুৱা কথা দি কিনে তেওঁলোকে অকল 5 বছৰক জনসাধাৰণক মিছা কথা ক'লে। তেওঁলোকে কওক প্ৰমোদ বড়ো ডাঙৰীয়াই কেইজন মানুহক আপোনালোকে কেইটা সেলফ হেল্প গ্ৰুপক 75,000 টকা দিলে, এখনো সেলফ হেল্প গ্ৰুপক 75,000 তেওঁলোকে নিদিলে। ইয়াৰ কাৰণে ৰাইজসকলে হঠা ক'লে, ৰাইজসকলে প্ৰমোদ বড়োৰ ওপৰত বিশ্বাস নাই, ৰাইজসকলে UPPLক এতিয়া তেওঁলোকে UPPL চৰকাৰৰ ওপৰত তেওঁলোকে খং আৰু ৰাইজসকলে এই খং আগন্তুক BTC নিৰ্বাচনত প্ৰমোদ বড়োক হাৰাই কিনিত সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰক জিতাই কিনিত BPFক ভোট দিবলৈ আৰু ভোট ইতিমধ্যে তেওঁলোকে সাজু হ'লে আমি আশাবাদী আমি BTC
BTCৰ এই নিৰ্বাচনত সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰক পাৱাৰত আনিবৰ কাৰণে BTCৰ ৰাইজসকলে লাগি আছে এইবাৰ BPFে এবছলুট মেজৰিটি পাই কিনে BPFে চৰকাৰ গঠন কৰিবলৈ গৈ আছে UPPসকলে এই 5 বছৰত যে লুটি পুটি খালে যে মিছা প্ৰতিশ্ৰুতি দিলে তেওঁলোকে এটাও ডেভেলপমেণ্ট কাম কৰা নাই ভাৰত চৰকাৰৰ পৰা যিমান পইচা আহিছিল তেওঁলোকে সব খেলা মেলা কৰি কিনে সব কৰাপশ্যন কৰিলে ইয়াৰ কাৰণে UPPৰ নেতাসকলে গাঁৱত যাব নোৱাৰে গাঁৱত সোমাব নোৱাৰে কাৰণ গাঁৱৰ ৰাস্তা বনা নাই গাঁৱত দলং বনা নাই গাঁৱৰ ৰাইজসকলৰ উন্নতি কৰা নাই ইয়াৰ কাৰণে UPPৰ নেতাসকলে অকল অফিচত বহি কিনে আল্টু পাল্টু কথা কৈ থাকে 5 বছৰ কাম কৰা নাই এই ভয় এই তেওঁলোকে ভয়তে গাঁৱৰ ৰাইজসকলক তেওঁলোকে লগ কৰিব নাযায় গাঁৱৰ ৰাইজসকলৰ লগত মানে মুখামুখি হ'বলৈ UPPৰ নেতাসকলে সাহস নাই আমাৰ আজি জমদুৱাৰ সমষ্টিত যেনেদৰে জমদুৱাৰৰ ৰাইজসকলে BPFক সমৰ্থন দি আছে জমদুৱাৰত 100% BPFে জিতিব ইয়াত না UPPL আছে না অন্যান্য দল আছে ইয়াত দূৰ দূৰ UPPL নাই দূৰ দূৰ অন্য ৰাজনৈতিক দল নাই অকল ইয়াত নাংগল আছে সদায় ইয়াত BPF আছে